फैगौ लोकसभा बिसायख'थिनि थाखाय बिटिआर ओनसोलावबो मोनफ्रोमबो राजखान्थियारि हान्जाफोरानो गावबागाव हान्जाखौ गोख्रों खालामनो नाजानायाव मुखुब जादों। इउपिपिएल हान्जायाबो हान्जाखौ फैगौ लोकसभा बिसायख'थिखौ नोजोर होनानै गोख्रों खालामनो नाजानायखौ नुनो मोनबोदों। बेबादिनो दिनै बेलासियाव फकिराग्रामाव इउपिपिएल हान्जानि मावथि जथुमा जालाङो। फैगौ लोकसभा बिसायख'थिखौ नोजोर होनानै बे मावथि जथुमाखौ खुङो। दिनै जानाय मावथि जथुमायाव नुजाथिनानै एमएलए लरेन्स इस्लारिया 26 नभेम्बराव जानो गोनां जथुमानि सोमोन्दै सावरायो। 26 नभेम्बर खालि जानो गोनां फकिराग्रामनि इउपिपिएल हान्जानि सुबुं गौमानि सोमोन्दै सावरायलायनायनि उनाव खौरांगिरिनि सिगाङाव एमएलए बिथाङा फकिराग्रामाव इउपिपिएल हान्जानि थासारिया सानफा एफा मोजां जाबोदों आरो बै सुबुं गौमा खालि रोजा रोजा सुबुङा इउपिपिएल हान्जायाव हाबगोन होनना ओरैबायदि बुङो। 26 নৱেম্বৰত আমাৰ ফকিৰাগ্ৰামত বিশাল এটা গণসমাৱেশ ব্লক পৰ্যায়ৰ আছে আৰু এই গোটেই কথাটো লৈ পেলাই আজি আমি ফকিৰাগ্ৰাম ব্লক ফকিৰাগ্ৰামত থকা প্ৰাইমাৰী ইউপিপিএলৰ আমাৰ সন্মানীয় বিষয়ববীয়াসকলৰ লগত আমি আলোচনা কৰিছোঁ যাতে আমাৰ এই যে প্ৰগ্ৰাম এই প্ৰগ্ৰামটো যাতে আমি সুন্দৰকৈ আমি যাতে কৰিব পাৰোঁ য'ত আমাৰ দলৰ সন্মানীয় সভাপতি তথা বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আহিব। আমাৰ দলৰ সন্মানীয় প্ৰতিষ্ঠাপক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় ইউজি ব্ৰহ্ম আহিব। আমাৰ দলৰ একমাত্ৰ সাংসদ আমাৰ কাৰ্যকৰী সভাপতি ৰেণগেৰা নাৰ্জাৰী আহিব। গতিকে এই গোটেই কথাবিলাক লৈ পেলাই আমি ইয়াত আলোচনা কৰিছোঁ কাৰণ আমাৰ ইয়াত বহুত হাজাৰ আজি মই আপোনালোকক নকম সিদিনা কম যে আমাৰ বহুত হাজাৰ লোক আমাৰ এই বিশাল গণসমাৱেশত ইউপিপিএল দলত যোগদান কৰিব। তাৰ কাৰণে এই গোটেই মানে কাৰ্যসূচীটো যাতে নিয়াৰিকৈ আমি চলাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি আজি ইয়াত আমাৰ কৰ্মীসকলৰ লগত মত বিনিময় কৰিছোঁ। ফকিৰাগ্ৰাম দিনক দিনে আমাৰ ভাল হৈ আহি আছে। অনাগত যি আমাৰ লোকসভা নিৰ্বাচন আছে এই নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণৰূপে আমি ফকিৰাগ্ৰাম ব্লক কমিটিয়ে আমি প্ৰস্তুত আছোঁ। গতিকে এই কথাবিলাকে আমি ইয়াত আলোচনা কৰিছোঁ। চাওক নিশ্চয়কৈ কাৰণ ইয়াত আমাৰ বিৰোধী দলৰ ফালৰ পৰাই ইয়াত আমাৰ জইনিং যি কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আপোনালোকক আমি 26 তাৰিখত ক'ম, এতিয়া আমি নক'ম, কিছুমান অসুবিধা আছে কিন্তু বিৰোধী দলৰ ফালৰ পৰাই আমাৰ বহুত হাজাৰ হাজাৰ মানুহবিলাকে ইউপিপিএল দলত যোগদান কৰিব। আগত যিহেতু ফকিৰাগ্ৰামত আমাৰ সাংগঠনিক ভাৱে আমাৰ ভাল নাছিল বা এই যোৱা যি নিৰ্বাচনবিলাকত আমি ফকিৰাগ্ৰামত ৰাইজৰ ইমান সঁহাৰি পোৱা নাছিলোঁ কিন্তু বিটিআৰ চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত গঠন হোৱাৰ পিছত ফকিৰাগ্ৰামৰ ৰূপ ৰেখা সলনি হ'ল। ফকিৰাগ্ৰামৰ ৰাইজে ইউপিপিএল দলক আঁকোৱালি লৈছে আৰু সেইটো আমি আপোনালোকক অহা 26 তাৰিখত আমি এইটো আপোনালোকক দেখুৱাই দিম। NDAৰ সদস্য আৰু NDA আমাক কোকৰাঝাৰটো দিব আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত সেইকাৰণে আমি প্ৰস্তুতি আমি চলাইছোঁ। আমাৰ সাংগঠনিক দিশটো আমি মজবুত কৰিছোঁ। সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ ইয়াত আমাক সহায় কৰিবলৈ আমাক মন্ত্ৰীসকলক মাজে মাজে পঠাই আছে, বিজেপিৰ MLA সকলক পঠাই আছে। তেওঁলোকে যাতে সাংগঠনিক দিশত যাতে আমাক সহায় সহযোগিতা কৰে তাৰ কাৰণে তেওঁ পঠাই আছে। তেওঁৰ আমাৰ আশীৰ্বাদ আছে, তেওঁৰ আমাৰ আশীৰ্বাদ আছে। গতিকে খুব সহজে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো ইউপিপিএল দলে জয়ী হ'ব। আমি NDAৰ সদস্য, গতিকে বাহিৰত আমি NDAৰ ক'তবা বিজেপিক ক'তবা AGPক তেনেকৈ আমি সহায় কৰিম।